আজি যে আপোনালোকক দেখাব গৈ আছোঁ পাৰৰ আঞ্জা কিদৰে বনাই খাব আপোনালোকে। পাৰটো জাষ্ট মাৰিলোঁ মানে, মৰাৰ পাছত আমি এতিয়া বনাম, মায়ে বনাব। কেনেদৰে পাৰৰ আঞ্জা বনাই আপুনি তাকে আজি আপোনালোকক দেখাই আছোঁ। চাই থাকক আমাৰ ভিডিঅ'লৈ, কাৰণ মৰা বস্তু যিমান যি হ'লেও দেখাবৰ কাৰণে নোৱাৰি, সেইকাৰণে আগতে মাৰি উঠি পেলাই পাৰটো আজি দেখাম। চাই থাকক। এয়া বন্ধুসকল, মই এতিয়া পাৰতে ওপৰত ৰাখি দিলোঁ। ৰাখি পেলাই দেখা পাইছে জেগাত মাংসই নাই, কি ক'ব আৰু। এনেকৈ আমি এটা আজি পাৰৰ ৰেচিপি এটা বনাম, আপোনালোকে চাই থাকিব। আৰু পাৰৰ মাংসটো মই বিশেষকৈ মাৰিবলৈ ইচ্ছা নাছিল সিমান এটা, হ'লেও তথাপিও মানে মাৰি দিলোঁ আৰু আপোনালোকৰ ভিডিঅ'ৰ কাৰণে। তাকে আজি এতিয়া ইয়াক মই প্ৰথম কথা ইয়াৰ লোমখিনি গুচাবৰ কাৰণে ইয়াৰ গাত অলপমান গৰম পানী এনেকৈ অলপমান দিব লাগিব। দিয়াৰ পাছত দেখাই আছোঁ বাকীখিনি প্ৰচেছ। ইয়াতে মই এতিয়া ইয়াৰ পৰা অলপমান নিমখ আনিলোঁ, নিমখ আনি ওপৰে ওপৰে অলপমান চিটা মাৰি পেলাই তাৰ যিখিনি বাকী থকা লোমখিনি আছে, লোমখিনি ইয়াৰ পৰা মানে এতিয়া গুচাব লাগিব। বাকী আপোনাক ডাইৰেক্ট ৰান্ধনত দেখাই আছোঁ ক'ত কেনেকুৱা ধৰণৰ ক'তকৈ আমি কৰিম, চাই থাকিব। এয়া হৈছে আজি আমাৰ পাৰৰ মাংস, বেছি ওলোৱা নাই, এটাই পাৰ যিহেতু আছিল সেইকাৰণে। মায়ে আজি আপুনি কি আজি বনাব আপুনি পাৰৰ মাংস দি? আলু দি পাৰৰ মাংস দি বনাব, লগতে এইফালে পিঁয়াজ আছে আৰু এইফালে কি মছলা আছে কৈ দিয়ক একবাৰ। জালুকৰ গুটি, নেক্সট জিৰা, ৰচুন, এইটো পিঁয়াজ, এইটো আদা, আৰু ইয়াত কি আছে? ইয়াত গৰম মছলা আছে। এইখিনি দি মায়ে আজি এটা ধুনীয়া এটা আপোনাৰ ৰেচিপি এটা বনাব, পাৰৰ আপোনাৰ আঞ্জা বুলি কয়। সেই আঞ্জাটো কিদৰে বনায় তাকে আজি আমি চাওঁ বন্ধুসকল। মায়ে এয়া তেল প্ৰথমতে দিলে, ভাজি ল'ব লাগিব এতিয়া। এয়া মায়ে আগতে আলু ইয়াত দি দিলে, আলুখিনি আগতে ভাজি ল'ব বোলে। দেখাইছোঁ বন্ধুসকল, আপোনালোকে চাই থাকক। বা অলপমান নিমখ দিলে, এতিয়া ৰং গুড়াখিনি অলপমান ওপৰত দি দিলে, দি পেলাই অলপমান লাৰিব ধৰিছে। এতিয়া চাওঁ আহক বন্ধুসকল কেনেকুৱা ধৰণৰ ছিষ্টেমত মায়ে আজি আপোনালোকক বনাই দিয়ক। আলুখিনি ভাজা হৈ গ'ল, তাৰপিছত কি পদ্ধতিৰে বনায়। গৰম জিৰা দিছোঁ, ইলাচি লওঁ 4টা, তেজপাত, এয়া এইটো শিং। তাৰমানে পাৰ মাংস বনালে শিং দিব লাগে, পাৰ মাংসটো টাইট নহয়, সেইখিনি অলপমান শিং দিব লাগে, বেছি নহয় অকণমান। এয়া বন্ধুসকল এইটো শিং হয়, বনোৱাৰ আগতে এইটো আপোনাৰ শিং দিছে। পিঁয়াজ, এতিয়া মায়ে পিঁয়াজ দি দিলে ওপৰত। এতিয়া পিঁয়াজখিনি ৰঙা হৈ গ'ল, যেতিয়া কেঁচা জলকীয়া দি দিছোঁ। আপোনালোকে যদি জ্বলা বেছি খায় বেছিকৈ দিব, মই মানে জ্বলাটো কমকৈ খাওঁ, কমকৈ দিছোঁ। ৰচুন দি দিছোঁ ইয়াতে, এয়া ৰচুন, আদা দি দিছোঁ ইয়াতে, আদা দিছোঁ ইয়াতে। আদা ৰচুনটো অলপ বেছি লাগে পাৰ মাংস। এই জিৰা দি দিছোঁ, আপোনালোকে চাই জিৰাটো দি দিছোঁ ইয়াতে। গুড়া দি দিছোঁ, আপোনালোকে জ্বলা হ'লে বেছিকৈ খাব, মই অলপ জ্বলা খাই ভালো, অলপ জ্বলা সকলো দিছোঁ। এয়া মায়ে এতিয়া ৰং গুড়া ইয়াত ছটিয়াই দিলে, দিয়াৰ পাছত মায়ে অলপমান লাৰি আছে। মছলাখিনি দিব নহয়, এইকাৰণে অকণমান পানী দি লৈছোঁ। মছলাখিনি যাতে জ্বলি নাযায় সেইকাৰণে মায়ে ওপৰত অলপমান পানী ছটিয়াই দিলে, তেতিয়াহে আপোনাৰ গ্ৰেভিটো বঢ়িয়া সেই চিষ্টেমত মিলি যাব পাৰে। খাই থাকক বন্ধুসকল, দেখাই আছোঁ আপোনালোকক। এয়া হৈছে আমাৰ পাৰৰ মাংস। এতিয়া মায়ে কেৰাহীত বহাই দিব। বেছি মাংস হোৱা নাই কাৰণ এটা পাৰৰ মাংস আপোনাৰ বেছিকৈ যিমান নলয় না, সেইকাৰণে এইখিনি পাৰৰ মাংসই দি আচলতে নিয়মমতে খাব লাগে কি পাৰৰ মাংসৰ জোল। তাতে আলু আছে, আলু জোল কৰি পেলাই যিখিনি হয়, এয়া এতিয়া আলু মায়ে ওপৰত দি দিলে, দি পেলাই ধুনীয়া কৰি এতিয়া মায়ে লাৰি আছে, গোটেই বঢ়িয়া বস্তুখিনি আপোনাৰ মাংসখিনি আপোনাৰ বঢ়িয়া হৈ যায়। খাই থাকক বন্ধুসকল। এয়া মাংসখিনি আমাৰ হৈ গ'ল। এতিয়া মায়ে ইয়াক
পানী দি আছে। পাৰৰ মাংসৰ ঝোলে আপোনাৰ বিশেষকৈ ভাল আৰু পাৰৰ মাংসৰ কিছুমান ক্ষতিও আছে। যিবিলাক মানুহৰ প্ৰেছাৰ আছে, প্ৰেছাৰ নথকা মানুহৰ যদি পাৰ মাংস যদি খাই পেলাই তেতিয়া ৰাতাৰাতি প্ৰেছাৰ উঠি যোৱাৰ সম্ভাৱনা থাকে। আৰু যাৰ প্ৰেছাৰ ল' তেওঁলোকৰ কাৰণে পাৰ মাংস বহুত উপকাৰী। এয়া মাংসটো আমাৰ এতিয়া মায়ে পানী দি দিলে, দিয়াৰ পাছত ঢাকনিটো এতিয়া মাৰি দিব। এতিয়া বন্ধুসকল চাই থাকক আমাৰ ভিডিঅ' কি হয় দেখাই আছোঁ। এয়া মাই লাষ্ট এতিয়া জুতি হিচাপত নিমখখিনি ইয়াত দি দিলে মাই। যাৰ যেনেকৈ যদি চেণ্ট বঢ়িয়া কিন্তু ওলাইছে দেই, একদম পাৰফেক্ট চেণ্ট বাঢ়িছে। এতিয়া ভালকৈ আৰু অলপমান সিজক দেখাই আছোঁ। এয়া আমাৰ এতিয়া পাৰৰ মাংসৰ আঞ্জা পূৰা ক্লিয়াৰ হৈ গ'ল। মাইখিনি এতিয়া আপোনাৰ জুইৰ পৰা নমাই উঠি পেলাই ইয়াত থৈ দিব। এতিয়া বন্ধুসকল চাই লওক পাৰৰ মাংস ভাল লগা হৈছে। এতিয়া জুতি লগাই আমি খাম, আপোনালোকে বঢ়িয়াকৈ চাব। এয়া এতিয়া মাই মাংসৰ যিখিনি পাৰৰ মাংস আছে সেইখিনি আমাৰ মায়ে এতিয়া বঢ়িয়া কৰি মোক দিলে। ইয়াত আছে যিখিনি খাই থাকিম বঢ়িয়া কৰি। আৰু দালি বনোৱা আছিল, দালিখিনি মায়ে ওপৰত দি দিলে। এতিয়া বন্ধুসকল মই এতিয়া খাবলৈ ওলালোঁ। খাইছোঁ প্ৰথমতে দালি দি ভাতখিনি এনেকুৱা হয়। দালি দি ভাত খালে দালি লগা হ'ব আৰু বেলেগ দি কিনো হ'ব। বঢ়িয়া আছে, খালি নিমখ অলপমান কম হৈছে। আৰু এইফালে এতিয়া আমি এতিয়া পাৰৰ আঞ্জা দি খাই চাওঁ কেনেকুৱা হয়। পাৰৰ কিন্তু আঞ্জা ক'ব গ'লে একদম ফাৰ্ষ্ট ক্লাছ বুলি ক'ব পাৰি। আৰু এয়া বন্ধুসকল এতিয়া মই মাংস এক পিচ খাই চাওঁ কেনেকুৱা ভাল লাগে, হয়নে? চাওঁ আহক। মাংস কিন্তু একদম ফাৰ্ষ্ট ক্লাছ মজা হৈছে। এয়া চাওক বন্ধুসকল পাৰৰ কলডিলা। যদি আমাৰ ভিডিঅ' চাই বন্ধুসকল আপোনালোকৰ অলপমানো ভাল লাগিছে তেতিয়াহ'লে আমাৰ ভিডিঅ'ত লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।